নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এদিন এগৰাকী মহিলা তেওঁ গাড়ীখন চলাই হাইৱে হৈ চহৰৰ ফালে গৈ আছিল। হঠাৎ হাইৱেত তেওঁ গাড়ীখন বেয়া হৈ যায়। গধূলি সময়, তাতে অলপ বৰষুণো দি আছিল। তেওঁ গাড়ীৰ পৰা নামি ভাবিবলৈ ধৰিলে যে এতিয়া কি কৰা যায়, গাড়ীখন কেনেকৈ মেনেজ কৰোঁ। পথৰ বিপৰীত দিশৰ পৰা দীপক গুপ্তা নামৰ যুৱক এজনে মহিলাগৰাকীক নিৰীক্ষণ কৰি আছিল। তেওঁ বিপদত পৰা দেখি যুৱকজন মহিলাগৰাকীৰ ফালে আগবাঢ়ি আহে। দীপকে মহিলাগৰাকীৰ ওচৰ পাই ক'লে যে মেম, আপুনি একেবাৰে টেনশ্যন নল'ব, গাড়ীখনৰ কি প্ৰব্লেম হৈছে মই চেক কৰি দি আছোঁ। দীপকে গাড়ীখনৰ ওচৰলৈ গৈ গাড়ীৰ বনেট খুলি কি প্ৰব্লেম হৈছে চেক কৰিব ধৰিলে। গাড়ীখন ভাল কৰি দীপকে গাড়ীখন ষ্টাৰ্ট কৰি দিলে। মহিলাগৰাকীয়ে দীপকক ধন্যবাদ দি ক'লে যে তুমি মোক বিপদৰ সময়ত সহায় কৰিলা, কোৱা তোমাক মই কিমান টকা দিওঁ। দীপকে মহিলাগৰাকীক মানা কৰি ক'লে যে মেম, মোৰ এইটো কাম নহয়, মই আপোনাৰ পৰা এটকাও নলওঁ। এইটো ঠিক যে এটা সময়ত মোৰ বিপদত মোকো কোনোবাই সহায় কৰিছিল আৰু তেওঁ কৈছিল তুমিও আগলৈ কাৰোবাক সহায় কৰিবা। আৰু ময়ো আপোনাক এইটোৱে ক'ম যে আপুনিও কাৰোবাৰ বিপদত আগলৈ সহায় কৰিব। তেওঁ দীপকৰ কথাত খুবেই আকৰ্ষিত হ'ল আৰু দীপকক প্ৰমিছ কৰিলে যে তেওঁ আগলৈ কাৰোবাক নিশ্চয় বিপদত সহায় কৰিব। তাৰপিছত মহিলাগৰাকীয়ে গাড়ী চলাই চহৰৰ ফালে যাব ধৰিলে। চহৰ পাই তেওঁ এখন কফি হাউচত সোমায়। কফি হাউচত কাম কৰি থকা এগৰাকী ছোৱালীক তেওঁ লক্ষ্য কৰিলে। ছোৱালীগৰাকী 7 মাহৰ গৰ্ভৱতী আছিল, তথাপি তাই নিয়াৰিকৈ কাম কৰি আছিল। মুখত এটা মিচিকীয়া হাঁহি লৈ সকলোকে ধুনীয়াকৈ শুশ্ৰূষা কৰি আছিল। মহিলাগৰাকীয়ে ছোৱালীজনীক মাতি কফি অৰ্ডাৰ দিলে। তেওঁ কফি খাই উঠি বিলৰ পইচা দি গুচি যায়। পিছত ছোৱালীজনী টেবুল চাফা কৰিব আহিলে আৰু বিলৰ পইচা উঠালে। তেতিয়া তেওঁ ন'টিছ কৰিলে যে বিলৰ পইচাৰ বাহিৰেও তাত এটা এনভেলপো আছে। ছোৱালীজনীয়ে এনভেলপটো খুলি চাই দেখিলে তাত নগদ 10,000 টকা আছিল আৰু লগতে এটা টোকাও লিখা আছিল। তাত সেই মহিলাগৰাকীয়ে লিখিছিল যে তুমি 7 মাহৰ গৰ্ভৱতী যেন লাগিছে, তথাপিও কাম কৰি আছা। তোমাক এইখিনি সময়ত টকাৰ খুব প্ৰয়োজন হোৱা যেন মোৰ অনুভৱ হৈছে। এইখিনি টকা তুমি নিজৰ লগত ৰাখা। সেই ছোৱালীজনী, যাক টকাৰ খুবেই প্ৰয়োজন আছিল, তেওঁ এই টোকাটো পঢ়ি চকুপানী ৰখাব নোৱাৰিলে। তেওঁ নিজৰ কাম শেষ কৰি ঘৰলৈ যায় আৰু ঘৰলৈ গৈ দেখে যে তেওঁৰ স্বামী বিচনাত শুই কিবা চিন্তা কৰি আছে। তেওঁ স্বামীক সাবটি ধৰি কাণত লাহেকৈ ক'বলৈ ধৰিলে, এতিয়া তুমি ডেলিভাৰীৰ কাৰণে চিন্তা কৰিব নালাগে, সকলো ঠিক হৈ যাব। মাই হাজবেণ্ড মিষ্টাৰ দীপক গুপ্তা। আপুনি যদি কাৰোবাক সহায় কৰে, আপোনাকো কোনোবাই সহায় কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।